নমস্কাৰ সকলোকে সকলো অসমবাসী ৰাইজলৈ আগন্তুক ভোগালী বিহুৰ হিয়া ভৰা শুভেচ্ছা জনাইছোঁ আৰু জনাবলৈ পাই সুখী হৈছোঁ যে আমি ভোগালী বিহুৰ কাৰণে এটি নতুন ভিডিঅ' গীতৰ কামত আহিছোঁ। আজি আমি আছোঁ তিতাবৰত আৰু তিতাবৰতে আজি আমাৰ ভিডিঅ' শ্বুটিঙৰ কাম আৰম্ভ হ'ব। ইয়াৰ পৰা আমি যাম নাগাজাংগাটো আছে। চ' মই মেকআপ কৰিলোঁ, ইফালে আমাৰ ৰেডি কৰি আছে শ্বৰ্ট ল'বৰ কাৰণে আৰু অকণমান বগা হৈ লৈছোঁ বাৰু। হেৰি কি বুলি কয়, আমাৰ এই মেকআপটো কেমেৰা আগত বেয়া লাগিব নহ'লে। এয়া অভি আছে, বৰ ফেটফেটাই আছে, মানে মুখখন এতিয়া ভাল হৈছে আৰু কেইদিনমানৰ আগত মানে গৰুৱে চুচৰাই লৈ গৈছিল এতিয়া লাজে পাইছে আৰু। তাৰপিছত ইফালে অভিজিত দা আছে। খুব ধুনীয়া গীত এটা লৈ আহিছোঁ, মানে কৰিব লৈছোঁ কল্পনা আৰু ধনজিৎ দাসৰ গানটো সকলোৱে শুনিছেই, তো গতিকে জানেই ধনজিৎ দাসৰ কণ্ঠৰ কথা কি ক'ম। আৰু আশা কৰোঁ মাঘ বিহুত ৰাইজে গানটো বহুত এনজয় কৰিব পাৰিব। অকল মাঘ বিহু বুলিয়ে নহয়, আমাৰ নিউ ইয়েৰ অহাৰ লগে লগে সকলোৱে এনজয় কৰিব পাৰিব। খুব ধুনীয়া গান আৰু খুব ধুনীয়া এটা কনচেপ্ট লৈ আহিছোঁ, আশা কৰোঁ ভাল পাব। আৰু অভিনয়টো কৰিছেই ধনটিয়ে, লগতে আৰু অভিনয় কৰিছে আমাৰ পাপু দাই আৰু আমাৰ অভিনেত্ৰীগৰাকীৰ নাম কি আছিলে, সুদিষ্ণা। তো গতিকে আশা কৰোঁ সকলোৱে ভাল পাব। আমি কৰি আছোঁ। এইফালে আমাৰ দাদা আছে। দাদা নমস্কাৰ, সকলোকে ভোগালী বিহুৰ আন্তৰিক অভিনন্দন জনাইছোঁ। আমাৰ এটি নতুন গীত আহি আছে কল্পনা। আশা কৰোঁ আপোনালোক সকলোৱে আমাৰ আগৰবিলাক গীতৰ দৰে এই গীতটো খুব সুন্দৰভাৱে আঁকোৱালি ল'ব আৰু আমাক আগবাঢ়ি যোৱাত সহায় কৰিব। ধন্যবাদ। কেনেকুৱা মানে ভাল লাগিছে, তোমাৰ লগত মই আগতেও এটা কৰিছিলোঁ, আজিতো বহুত বেছি ভাল লাগিছে, মই বহুত মানে আনন্দ। ঠিক আছে, আমি এতিয়া সুদিষ্ণাই মেকআপ কৰি আছে, এইফালে অভিহঁতে ৰেডি কৰি আছে শ্বট ল'বৰ কাৰণে। আৰু অকণমান সময় পাছতে আমি শ্বুটিঙৰ কাম ষ্টাৰ্ট কৰিম। তো ব'লক আমি কি কৰোঁ চাই থাকিব। তই যদি চিনি নাপাওঁ সেইটো তোৰ ওপৰত কথা। কি হয় মোবাইলটো অকণমান ওচৰত চপাই আহি যেন কলা বা কণালৈ একেবাৰে। আমাৰ এতিয়া প্ৰথম শ্বৰ্টলৈ আমি ৰেডি হৈছোঁগৈ আৰু অকণমান সময় পাছতে আমি শ্বৰ্ট ল'ম। আৰু প্ৰথম শ্বৰ্ট ইয়াতে হ'ব, এই ঘৰটোতে আমি প্ৰথম শ্বৰ্ট ষ্টাৰ্ট কৰিম। সঁচাকৈ ধুনীয়া ধুনীয়া তোৰ মুখনি, ধুনীয়াকৈ চাৱনি, ধুনীয়াকৈ হাঁহিতি তোৰ কোমলকৈ কলিজা কাঢ়ি নিলি, টোপনি মোৰ কৰিলি মোৰ হিয়াখন চোৰ। এই কল্পনা চেনেকৈ মনত পৰেহে গপকৈ, চকুৰ পানী গপকৈ সহে। নাগাজাংকা পালোহি। এতিয়া নাগালেণ্ডত শ্বুটিং হ'ব। এইফালে এটা খুব ধুনীয়া লোকেশ্যন, এতিয়া নাগাজাংকাত আছোঁ। আমাৰ শইকীয়া ইয়াত পূৰা ঘূৰি ফুৰিছে। কেনেকুৱা লাগিছে ৰেষ্টুৰেণ্টখন, কেনেকুৱা লাগিছে? ফ্ৰণ্ট কেমেৰা কৰি লোৱা। ফ্ৰণ্ট কেমেৰা নহয়, বেক কেমেৰা কৰিছে। এখন ভালেই লাগিছে, বহুত ভাল লাগিছে। তাকে আজি কামটোত অহাৰ কাৰণে ভাল লাগিছে। আজি কামটোত আহিছে যে, গানৰ কামটোত, সেইটো কাৰণে বেছি ভাল লাগিছে। আমাৰ দিনৰ শ্বুটিং কৰি কমপ্লিট হ'ল, এতিয়া আমি নাইটৰ শ্বুটিং কৰিম। এয়া লোকেশ্যন। কল্পনা বাদে না আগৰ কথাবোৰ ধৰি নাথাকিবি, কল্পনা হাতে না মৰমবোৰ দিছো কোতে ৰাখিবি। কল্পনা তোৰ নিচিনা ছোৱালী জানৈ নাপালোঁ বিচাৰি, কল্পনা তোৰ নিচিনা ছোৱালী আয়ে বিচাৰে বোৱাৰী। কল্পনা চেনেকৈ মনত পৰে ভয়ে লাগে ন।